সকলোৱে চাগে গম পাইছেই অসমৰ এক অমূল্য সম্পদ জুবিন দা আৰু আমাৰ মাজত নাই। মোৰ ভিডিঅ' কৰাৰ ইচ্ছা অকণোৱেই নাছিল। তো তেওঁ যে কৈ থাকে তেওঁ যোৰহাটৰ জাজি তামুলী চিগাৰ বুলি, তো আজি তাতে আছিলে তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তো আমিও গৈছিলোঁ তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ। তো তাৰ কেইটামান দৃশ্য সকলোৱে চিনি নাপায় চাগে তেওঁৰ জন্মস্থানটোৰ তো আপোনালোকক দেখুৱাই দিছোঁ। জুবিন দাৰ দেউতাকৰ অৰ্থাৎ তেওঁৰ পুৰণি ঘৰ এইটোৱেই। এতিয়া কোনো ভিতৰত সোমাবলৈ দিয়া নাই, চাৰিওকাষে চাকি লগাই থৈছে। গুণকান্ত মহাবিদ্যালয়ৰ সন্মুখত তেওঁৰ পুৰণি ঘৰটো আছে। তেওঁক আজি শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে তেওঁৰ খুৰাক তথা পৰিয়ালৰ বিভিন্নজন উপস্থিত আছে। সকলো অসমৰ মানুহৰ মুখে মুখে এটাই কথা, ব্ৰহ্মপুত্ৰ হোৱা হ'লে উভতাই আনিলোহেঁতেন, কিন্তু সেয়া আছিল বিদেশৰ সাগৰ, তেওঁৰ গভীৰতা জানিব নোৱাৰিলে। তো তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে ইয়াত সকলোৱে প্ৰাৰ্থনা কৰিছে। আচলতে প্ৰত্যেকজন অসমীয়াই মানি ল'বই পৰা নাই যে জুবিন দা আৰু আমাৰ মাজত নাই। তেওঁ সকলো অসমবাসীকে কন্দুৱাই তেওঁ আমাৰ পৰা চিৰদিনৰ বাবে গুচি গ'ল, কিন্তু তেওঁ সদায় জীয়াই থাকিব তেওঁ গানৰ মাজত, অসমৰ সংস্কৃতিৰ মাজত, অসমৰ ভূমিৰ মাজত তেওঁ সদায় আমি জীয়াই ৰাখিম। আচলতে আমি গৌৰৱ কৰিছিলোঁ তেওঁ যে অসমত জন্মগ্ৰহণ কৰিছিল, তেওঁ যে যোৰহাটৰ আছিল, তেওঁ যে তামোল চিগাৰ আছিল। তেওঁ শেষ মুহূৰ্তখিনিত যাতে অসম চৰকাৰে বা অসমবাসীয়ে এনেকুৱাকৈ বিদায় দিয়ক, যাতে আগতে এনে বিদায় কোনো ব্যক্তিক দিয়া হোৱা নাই আৰু যাতে ভৱিষ্যতেও 100 বছৰলৈকে এনে বিদায় কাকো দিয়া নহয়। এতিয়া এটাই বিচাৰিছোঁ যে ইয়াৰ আঁৰৰ সম্পূৰ্ণ ৰহস্য যাতে ফাদিল হওক, উচিত বিচাৰ হওক। জুবিন দা য'তেই নাথাকক কিয় শান্তিৰে থাকক, কুশলে থাকক। জয় জুবিন দা। মায়াবিনী রাতের বন্ধু দেখা পালো তোমার ছবি।